হৈছে সঞ্জীৱ আৰু পাহি। ইহঁত দুয়োজন ভাল বন্ধু বান্ধৱী আৰু ইহঁত দুয়োজনে সদায় এই ৰাস্তাটোৰে অহা যোৱা কৰে। আৰু এয়া হৈছে ৰাজ আৰু অভিনৱ। ইহঁত দুয়োজন ছোৱালী পাগল অৰ্থাৎ চেনিৰাম। দুয়োজনে সদায় এটা সময়ত ঘৰৰ পৰা ওলাই আহে ছোৱালী চাবলৈ। সপ্তাহত 2-3 দিন গাড়ীত তেল নোহোৱা হয় আৰু এজনে ঠেলিয়াই আনজনে গাড়ীখন ধৰে আৰু এনেকৈয়ে দুয়োজনেই দিনবোৰ কটায়। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এটা কোনো লিলিমে কৰি আহি আছে ৰাস্তাৰে ল'ৰা ছোৱালী আহিব নোৱাৰে নেকি? চব তোৰ দৰে ভাবিছ নেকি? হ'ব তই কিমান ভাল মোৰ জনা আছে। আগলৈ যাবিলে ৰ না এই ছোৱালীজনী চাই যাওঁ দে। ঐ আহিছে বোম মালবে না? আৰে মাল নহয় ছোৱালী এইটো। কোন আছিল সেই দুটা আমাক যে তেনেকৈ চাই আছে? কোন বা? সিহঁতকতো মই আগতে দেখা নাই। বাদ দে সেইবোৰ, টিউশ্যনলৈ আমাৰ দেৰি হৈছে, ব'ল। তাই নীলা চকু চাওনে মোৰ হৃদয়খন 5 ইঞ্চি মাৰিলে। মইনো কাক ফাৰ্ষ্ট চাওনে এতিয়া। সঁচাকৈ ভাই ছোৱালীজনী বহুত ভাল লাগিছে। ব'ল ব'ল মোৰ এটা কাম আছে। আজি যদি তই তাক কথা দিব নোৱাৰে তই মোৰ বন্ধুৱে নহয়। বেছি ভাল নেকি তোৰ আজি? আৰে ভাই এইটো অনা সময় হোৱা নাই বে। যেনেকৈ গোলাপ ফুলটো বেছিকৈ লাৰি থাকিলে পাইবোৰ মৰহি যায়, ঠিক তেনেদৰে ইমান আগতীয়াকৈ সপোনবোৰ দেখিলেও সপোন ভাঙি যায়। বুজিলোঁ বাৰু, কিন্তু তাই কেতিয়া পাতিব ভাই? লাহে লাহে তাই নাহিব নেকি আজি? আহিব অলপ ৰৈ দে। কিবা খোৱা বস্তু আছে নেকি? ৰাতিৰ বাদাম আছে। তই দেখি বহুত গেলো। তই প্ৰত্যেকটো কথাতে এনে কৰা মই কেনেচোন তই দি 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 নলাই আজি আহিব নে নাই? তাই আহিব আহিব অলপ টাইম ৰৈ দে। বাৰু দেচোন দে অলপ টাইম আছে। আজি নাহিব চাগৈ এনেই ইমান টাইম ৰবি। বল বল মোৰো কাম আছে। বল আহ বল। ক'ত আছ তই? ঘৰতে আছো এনেই আছো। কালি ওলাবিচোন 2টামান বজাত, তাইক প্ৰপ'জ কৰিব লাগিব। আৰে ভাই গাড়ীততো তেলো থাকিব লাগে আৰু এইফালে পইচাও নাই। কালি মই নোৱাৰিম দে যাব। কি হ'ল ক? এটা কাম কৰ নহ'লে, তোৰ ঘৰতচোন তামোল আছে, বিকি দে। প্লিজ প্লিজ ব্ৰ, এইখিনি হেল্প কৰ না, নহ'লে বেলেগ উপায় নাই। দে হ'ব দে দে। অ'কে অ'কে। অকমান প্ৰেক্টিচ কৰিলে ভাল হ'ব নেকি? ঠিক আছে।
তেতিয়া তাই এইখিনি আহি থাকিব আৰু ৰৈ কিনে কবি মই তোমাক ভাল পাওঁ এনেকৈ কৈ দিবি ঠিক আছে অ' ভাই মই তাইক ডাইৰেক্ট কৈ দিব নোৱাৰিম মই তাই যদি মোক চৰ মাৰি দিয়ে তই কবি দে না মই তাইক লাইক কৰা কথাটো দে হ'ব দে মই এবাৰ কৈছোঁ ডান ঐ আজি মই লাইক কৰা কথাটো কিন্তু ভালদৰে কবি হ'ব ঐ ৰবাচোন মই অভি তুমি মই পাহি অঁ মানে এটা কথা আছিলে কোৱাচোন কি কথা সেই ল'ৰাজন যে সি মোৰ বন্ধু ৰাজ সি তোমাক লাইক কৰে চৰি মই এইবিলাক ভাল নাপাওঁ প্লিজ তুমি বুজিব চেষ্টা কৰা সি তোমাক বহুত ভাল লাগে প্লিজ কি হ'লে কিবা ক'লে নে তাই কি ছোৱালী দে শেষত আকৌ নোকোৱাকৈ গুচি গ'ল সুধোচোন তাইৰ নামটো কৈছে নে নাম কৈছে পাহি কি ধুনীয়া নাম দে এইবোৰ বাদ দে মোৰ ফেচবুক আছে ইনষ্টা আছে তাত মোৰ দৰে চিনি পাওঁ মোৰ যাই বেলেগ আৰে ভাই চেনি খালে প্ৰকৃত প্ৰেম পোৱা নাযায়তো এই হ'ব দে বাদ দি বল খেলাই দিবা অ' সঞ্জীৱ আজিও দেখোন সিহঁত দুটা নাইও ইয়াত কোন ইহঁত সেই যে ল'ৰা দুজন অ তোৰ প্ৰেমতে পাগল আছে চাগে ক'ৰবাত এইটো চাগে সিহঁত দুজনেই পেলাই থৈ গৈছে সেইদিনা যাওঁ ব'লা ময়ো তোমাক ভাল পাওঁ ৰাজ বাট ভালপোৱা শব্দটো ইমান সোনকালে প্ৰকাশ কৰিব পাৰি জানো অলপমানতো টাইম দিয়া মোক অঁ কালি মই নিজেই তোমাক ভাল পাওঁ বুলি ক'ম ঐ সঞ্জীৱ কালি ছাৰে দিয়া নোটছখিনি দিবিচোন মোক কিয় তই লিখা নাই নেকি মনটো বেয়া আছিল কাৰণে নিলিখিলোৱে আজিও দেখোন সিহঁত দুজন নাইও যদি তাক ভালে পাওঁ সিদিনে ক'ব লাগিছিল ভালপোৱা শব্দটো জানো ইমান সোনকালে প্ৰকাশ কৰিব পাৰি ইমান সোনকালে অ' সঞ্জীৱ সৌ দুজন দেখোন গাড়ী ঠেলি ঠেলি আহি আছে অ' ৰাজ ৰবাচোন অ' ৰাজ ময়ো তোমাক ভাল পাওঁ সেইদিনা যে অভিয়ে ক'লে ন তো মই ভয়তে আৰু লাজতে মই একো নকোৱাকৈ গুচি গ'লো আৰু ভালপোৱা শব্দটো জানো ইমান সোনকালে প্ৰকাশ কৰিব পাৰি ৰবাচোন সেইদিনা এই ফুলটো পেলাই গৈছিলা ন আই লাভ ইউ কি কোৱা লাভ ইউ উৰে 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 দুটি উৰণীয়া মন জোৰে জোৰে পাতি শীতলাই বুকুখন ইশানৰ দিশেৰে জাকি মাৰি দুলে 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 কাণৰে কেৰু দেখিছা প্ৰেমৰ কাৰণে বন্ধুত্ব হেৰাই গ'ল দেই আৰু মই গাড়ীখন ঠেলি ঠেলি যাই থাকোঁ লাহে লাহে